কবিতাৰ শিৰোনাম আজি ৰাতি পাৰিজাত ফুলিব। উকা কাগজত লিখিছোঁ তোমালৈ চিঠিখন, ৰঙীন এপথাৰ সোণালী সপোন, মৃদু মলয়াৰে সতে পঠিয়াম তোমালৈ পূৰ্ণিমাৰ জোনাকৰ পোহৰত। অতীতৰ স্মৃতিবোৰৰ পাত সৰিব ধৰিছে, বহুদিন তোমাৰ চিঠি এখনো নাই। হৃদয়ৰ আবেগেৰে চকুৰ পানীৰে লিখা চিঠিখন মোলৈ সাঁচি থৈছানে তুমি? এতিয়া অমাৱস্যাৰ জোনাকত কলম কামুৰি ৰৈ আছো, গোপনে গোপনে বুকুত স্মৃতিবোৰ লৈ। গধূলি ফুলা ৰজনীগন্ধাৰ সুবাসৰ দৰে মলয়া বতাহত ভাহি অহা হলে তোমাৰ মৌ বৰষা মাত। পাৰিজাত ফুলিব আজি ৰাতি, ফুলৰ গোন্ধত বতাহ বলিব, শুনিছানে তুমি? সুৰৰ নদীত বাজি উঠিব এটা নিঃসংগ জিলিৰ গীত, মনৰ বনত বাজি উঠিব একেলগে একে সুৰৰ হাজাৰ চৰাইৰ কাকলি। তোমালৈ লিখিছোঁ এখন চিঠি, মই যে পদুম পাতত খাগৰিৰ কলমেৰে চকুৰ পানীৰ চিয়াহীৰে। আজি ৰাতি পাৰিজাত ফুলিব, পাৰিজাত। ধন্যবাদ।